পলিক্লিনিকৰ মালিকে আপোনাক আতিশয্য চলাইছে শাৰীৰিক মানসিক যৌন আতিশয্য কি হৈছিল বাইদেউ? মই 21 জুলাই তাৰিখে গৰুবন্ধা পলিক্লিনিকত জইনিং কৰিছিলোঁ। মই মানে আপোনাৰ প্ৰেক্টিকেল ছোৱালী প্ৰেক্টিকেল কৰি আছিলোঁ। মই নাৰ্ছৰ প্ৰেক্টিকেল তো কৰি থকাৰ অৱস্থাত কেইদিনমান যোৱাৰ পিছত মোক পইচাৰ লোভ দেখাত মই নামানি পেলাই মোক চাকৰি দিম বুলি লোভ দিয়াই মই একচেপ্ট নকৰাত সি মোক মই যিহেতু প্ৰেক্টিকেল কৰিছোঁ, প্ৰেক্টিকেল কৰাৰ আগতে থিয়ৰী কৰা হয়, থিয়ৰী চাৰ্টিফিকেটৰ কাৰণে মোক সি কয় যে তেজপুৰ যোনটো ইনষ্টিটিউটত তুমি থিয়ৰী কৰিছিলা চাৰ্টিফিকেটখন মোক লাগে। তো মই কওঁ হ'ব ছাৰ ঠিক আছে আনি দিম। তাৰপিছত সি কিবা কিবি কৈ পেলাই মই তোমাক লৈ আনিমগৈ কৈ পেলাই মোক সোমবাৰ দিনাখন শিৱ মন্দিৰৰ ওচৰৰ পৰা সি মোক প্ৰেক্টিকেলৰ চাৰ্টিফিকেট লাগে কৈ পেলাই লৈ গ'ল তেজপুৰ গৈ তেজপুৰ ঘূৰাই সি মোক আপোনাৰ নগাঁও লজ এখনত কৰি দিলে। আপোনাৰ লজত লৈ গ'ল। লজত লৈ পেলাই এজন ডক্টৰ ৰেচিডেণ্ট ডক্টৰ জিয়াউল আজান ফকীৰ কৈ পেলাই তাক মাতিলে। তাৰপিছত মাতাৰ পিছত মোৰ সন্দেহ হ'ল ইহঁতে উল্টা পুল্টা কিবা কৰিছে, কাৰণ মোৰ তেজপুৰ বুলি কৈ পেলাই মোক কিবা কিবি কৰিছে। তাৰ আগতে মানে মই আৰু এটা কথা ক'ব বিচাৰোঁ, মই যেতিয়া হস্পিটেলত যেতিয়া ডিউটি কৰ্মৰত আছিলোঁ তেতিয়া মোৰ পানী বটলত কিবা সন্দেহ হয় মিক্স কৰি দিয়ে। পানী যেতিয়া খাওঁ মোৰ মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায় আৰু তাৰ উপৰিও চকুৰ ব্লাৰ হৈ যায়। তাৰ উপৰিও কি হ'ল আপোনাৰ মই যেনে তেনে তাৰ পৰা মই পলাই আহিছোঁ। মোক শাৰীৰিকভাৱে একো মোক কৰা নাই, কিন্তু মানসিকভাৱে মোক বহুত টৰ্চাৰ কৰিছে। তাৰ উপৰিও হস্পিটেলত যেতিয়া মই এবাৰ ডিউটিত আছিলোঁ, ডিউটিত থকা অৱস্থাত এবাৰ মোক সি বেড টাচ কৰিছে। তাৰ উপৰিও আৰু এটা কথা ক'ব বিচাৰোঁ, মানুহজন কি আৰ্মিৰ বিষয়ে বহুত তাক লাগে। যিহেতু আৰ্মি মিছামাৰীত আছোঁ, মিছামাৰীত আমাৰ ঘৰ মিছামাৰী, আৰু মই আৰ্মি মোৰ দেউতা এক্স ছাৰ্ভিচ আৰ্মি আছিল, আৰ্মি সোণাৰী নাইট চুবেদাৰ আছিল। তো সি আৰ্মিৰ বিষয়ে তাক লাগে, আৰ্মিৰ বিষয়ে কেণ্টিনত যাবলৈ কেণ্টিনৰ বস্তু লাগে, এয়াৰফ'ৰ্চ ক'ত সোধে সি মোক। তাৰপিছত টু এডভান্স বুলি এটা আছে আপোনাৰ ইউনিট এটা আছে, তাত ধৰক পশুৰ বিষয় পশুৰ চিকিৎসালয় হয়, সেইবোৰৰ ডিটেইল লয় কিবা কিবি, সেইবোৰ সি উল্টা পুল্টা মোক সুধি থাকে। মোৰ সন্দেহ হয় সি আৰ্মিৰ বিষয়েও তাক লোকেশ্যন লাগে। তাৰ উপৰি আৰু এটা কথা ক'ব বিচাৰোঁ, ৰিচিপশ্যনত এজনী ছোৱালী আছে কৰবী নামৰ, তাইক এদিন কি কৰিছে শাৰী পিন্ধাই পেলাই ইনজামুল হক বুলি এটা MBBS প্ৰেক্টিচনাৰে অৰ্ণাৰ আৰু হস্পিটেলৰ মালিক মহম্মদ যোনটো আব্দুল ৰফিক আৰু ইনজামুল হকে মিলি পেলাই ৰঙা শাৰী পিন্ধাই পেলাই ছোৱালীজনীক ৰঙা কাৰখনত উঠাই পেলাই তাক লৈ গ'ল। মই যেতিয়া কুৱেশ্যন কৰিলোঁ যে আপুনি ক'ত নিছে ছাৰ, তোমাক কিয় লাগে, আমি অফিচিয়েলি কামত গৈছোঁ, তোমাক কিয় লাগে, এনেকৈ মোক প্ৰশ্ন কৰে। তাৰ কেইদিনমানৰ পিছত মোক তেনেকৈ আপোনাক কৰিব ল'লে। তাৰপিছত মই সোমবাৰ দিনাখন কি হ'ল, মই যেনে তেনে বাচি পেলাই ঘৰত আহিলোঁ। অহাৰ পিছত মঙলবাৰ দিনাখন টুমুকি মেডিকেল পাৰ হৈ পেলাই আপোনাৰ পিঠাখোৱাৰ ছাইডে হনুমান মন্দিৰ আছে, তাত মই গ'লোঁ। যোৱাৰ পিছত সি মোৰ মোবাইল হেক কৰিছে। মই ক'ত যাওঁ, ক'ত কাৰ লগত কথা পাতিছোঁ, কি কৰিছোঁ চব চাই থাকে। মোৰ মোবাইল হেক কৰিছে সি, প্ৰথম কথা। তাৰ উপৰিও মই যেতিয়া ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত মোৰ পিছে বহুত মানুহ লগাই দিছে, মোক ভয় খুৱাইছে বহুত মানুহ মোৰ পিছে লগাই দিছে। লগাই দিওঁতে তাৰ উপৰি তাক মই দেখিছোঁ আপোনাৰ ঠেলামাৰা পলিটেকনিকৰ ওচৰত দেখিছোঁ। মই আচৰিত হৈ গ'লোঁ, যোন মানুহক মই মিছামাৰী জিন্দগীত দেখা নাছিলোঁ, হস্পিটেলত কৰ্মৰত থাকোঁতে দেখিছিলোঁ, সেই মানুহজনক মই ঠেলামাৰা পলিটেকনিকৰ ওচৰত কেনেকৈ দেখিলোঁ। তেতিয়া মোৰ তাৰ উপৰি মোৰ পিছে মানুহ লগাই দিছে। মই আচৰিত হৈ গ'লোঁ। তেতিয়া মোৰ সন্দেহ হ'ল, মোক ভাবুকি দিছে, মৃত্যু এনেকৈ ভাবুকি ভয় খুৱাইছে মোক। বহুত কাৰ বলেৰো এনেকৈ মানুহ বহুত ভয় খুৱাইছে। তাৰপিছত মই TCP নম্বৰ 1 মিছামাৰীত ৰখি পেলাই মই ভাবিলোঁ মোৰ গাড়ীত GPS লগাইছে বুলি। TCP নম্বৰ 1 CMP পুলিচক মই দিলোঁ, ক'লে তোমাৰ মোবাইল হেক কৰিছে। লগে লগে ছুইচ অফ কৰিলোঁ, CMPক চব কথা ক'লোঁ। সি আৰ্মিৰ বিষয়ে লাগে, তাক এনেকুৱা হস্পিটেলত মোক এনেকৈ কৈ পেলাই নগাঁৱত লৈ গৈছিলে কিবা কিবি। তাৰপিছত সি মোক ছাপ্লাই চাৰিআলিলৈকে সি মোক পিছা কৰিছে, তাৰ মানুহে মোক পিছা কৰিছে।